নমস্কাৰ, মোৰো এটা সপোন আছে। এই ইউটিউব চেনেলটো গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে সৃষ্টি কৰা হৈছে। আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। আজিৰ আলোচনাৰ বাবে লোৱা গ্ৰন্থখন হৈছে হোমেন বৰগোহাঞিৰ অসম ভৱক সম্ভৱ কৰাৰ সাধনা। ইংৰাজীত এষাৰ কথা আছে, সাম বুকছ আৰ এলিক্সিৰ অফ লাইফ, অৰ্থাৎ কিছুমান বিশেষ গ্ৰন্থক জীৱনৰ মহৌষধ বুলি গণ্য কৰিব পাৰি। অসমীয়া জনপ্ৰিয় সাহিত্যিক হোমেন বৰগোহাঞিৰ প্ৰায়সংখ্যক কিতাপকে, বিশেষকৈ যিবোৰ কিতাপ জীৱনক লৈ, কৰ্ম, স্বাস্থ্য, আধ্যাত্মিক আৰু প্ৰেৰণাদায়ক বিষয়বস্তুক লৈ লিখিত, সেই ক্ষেত্ৰত আমি উক্ত গ্ৰন্থসমূহক মহৌষধ বুলিও আখ্যা দিব পাৰোঁ। অসমীয়া সাহিত্য খণ্ডত নিজৰ সুকীয়া লেখনশৈলীৰ লগতে বিশ্বৰ বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিৰ বিভিন্ন বাৰ্তাৰ তথ্য সম্ভাৰেৰে অসমীয়া পঢ়ুৱৈৰ মনত অনুসন্ধিৎসু মানসিকতাৰ জন্ম দিয়ে আৰু জ্ঞানৰ তৃষ্ণা দূৰ কৰাৰ ক্ষেত্ৰত সদায় এইজনা সাহিত্যিকৰ নাম প্ৰথমে মনলৈ আহে। অসম ভৱক সম্ভৱ কৰা সাধনা গ্ৰন্থখন মোৰ দৃষ্টিভংগীৰে কিশোৰ-কিশোৰী তথা যুৱ প্ৰজন্মৰ লগতে বয়োজ্যেষ্ঠসকলেও নিজৰ জীৱনটোক বুজি উঠাৰ আৰু এটা সুন্দৰ লক্ষ্যৰ ফালে ধাৱিত হোৱাৰ এক বিশেষ প্ৰেৰণাদায়ক গ্ৰন্থ বুলি একেমুখে স্বীকাৰ কৰিব পাৰি। যিসকলে এতিয়াও কিতাপখন পঢ়া নাই, ডেছক্ৰিপশ্যনত দিয়া এমেজনৰ লিংকত গৈ সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে ভালপোৱা কিতাপৰ নাম কমেণ্ট বক্সত জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।